কি কবা এই মুহূর্ত? আজিৰ দিনটো মানে খুবেই ভাল লাগিছে। ইমান ভিতৰৰ অঞ্চলৰ পৰা আহি আজি এটা ভাল ফলাফল লাভ কৰিব পাৰিছোঁ হায়াৰ ছেকেণ্ডেৰী এক্সামত। মানে মানে ভৱিষ্যতে যে নিজকে এজন ভাল মানুহ কৰা এইটোৱে মোৰ সপোন বুলি ক'ব পাৰি। হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতিকৰণ কৰা হৈছে এই স্কুলটো। 2014 চনৰ পৰা যিবিলাক ৰিজাল্ট হৈছে সব ৰিজাল্ট হৈছে আমাৰ ইয়াত খুব ভাল ৰিজাল্ট হয়। আৰু লগতে এইবেলি আমাৰ মেট্ৰিকৰ যিটো ৰিজাল্ট হৈছে, মেট্ৰিকৰ ৰিজাল্টত ধৰক আমাৰ 3জন ডিষ্টিংশ্যন পাইছে, 5জনে ষ্টাৰ পাইছে, 16জনে আপোনাৰ এই ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 25জনে ছেকেণ্ড ডিভিজন পাইছে। ভিতৰৰ এটা চৰাঞ্চলৰ আবেদৰ ৰবিজা নামৰ ছোৱালী এজনী আপোনালোকৰ ষ্টাৰ মাৰ্ক পাইছে, এই বিষয়ে আপুনি কি কয়? ৰবিজা নামৰ ছোৱালীজনীয়ে চাওক, এই ছোৱালীজনীয়ে আমাক ছাৰ বাইদেউসকলক খুব ফলো কৰা ছোৱালীজনীয়ে ঘৰত নোটছ বনাই আমাৰ ছাৰ বাইদেউসকলক আহি দেখুৱাই স্কুলত। ছাৰ এইটো মই নিজে বনাইছোঁ, নিজে বস্তুটো বনাইছোঁ, নোটছটো বনাইছোঁ, ছাৰ অলপ চাই দিয়ক। ছোৱালীজনীৰ খুব উৎসাহ আছে, ছোৱালীজনীয়ে মানে চেষ্টা আছে বহুত। আৰু ছোৱালীজনীৰ ঘৰত আজি যদি যায় আপোনালোকে, মই ভাবোঁ এই সি যে ৰিয়েল হেৰু। তাইৰ ঘৰত আজি গৈ যাওক, আজি পানী, তাৰ ঘৰত বহিবৰ জাগা নাই, পঢ়িবৰ কাৰণে এটা চকী নাই। যদি চৰকাৰে ভাবে বা ৰাইজে ভাবে তাক অলপ আৰ্থিক সহায় সহযোগিতা কৰিব পাৰে, ৰাইজে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰে। এইজন হ'ল ৰবিজাৰ দেউতাক। আপোনালোকে চাওক, একজন সহজ সৰল মানুহ, ঘৰত শিক্ষিত মানুহ ইমান নাই, হ'লেও তেখেতৰ ঘৰৰ পৰা বোকাপানীৰ মাজৰ পৰা, মানে বোকাৰ পদুম বুলি যাক কোৱা হয়, যাক আমি কওঁ, বোকাৰ পদুম বুলি ৰবিজা খাতুনক আমি ক'ব পাৰোঁ।